অম্বিকা মিস্ত্ৰী বোলে বাপুতি মিস্ত্ৰী ঘৰ বনাই আছে তাৰ বোলে নহ'ল এইটো লোহিত মিস্ত্ৰী এছিষ্টেণ্ট হয় তথাপিও মানে ই অৰ্ডাৰবোৰ একদম মানে মেইন মিস্ত্ৰী গতে দিয়ে সেইটো একেই Hello guys. Oi, এনেকুৱা নকবি কৈ দেই সঁচাকৈ পঢ়িমগৈ নহয় ইমান ধুনীয়াকৈ বনাই আছোঁ ব্লগ এটা দেখিছনে এয়া আমাৰ মালিকে হৈ চাই আছে ইয়াৰ পৰা বোলে ফটো কৰি উঠাই দিব লাগে ঘৰটো মিস্ত্ৰীটো এইটো হেড মিস্ত্ৰী আমাৰ এই বগা স্পৰ্টিং এইফালে আমাৰ যোগালীজন হয়জন আমাৰ এয়াজন যোগালী অঁ এইটো এছিষ্টেণ্ট বোলে মই আকৌ মালিকহে দেই ঘৰটো মইহে বনাইছোঁ মানে কথাটো এইটো আৰু সেইকাৰণে অকণমান দেখাই দিছোঁ আপোনালোকে ইয়াত দেখিছে নহয় এইবিলাক কেঁচি বনাই হৈছেগৈ আৰু টিং লগাম বুলি ভাবিছোঁ কি হয়গৈ কেঁচিটোৰ নাম তই মালিক কৈ দিয়কচোন হে এনে মই ৰাখিছোঁ মানে তোক কথা শিক্ষা ক'বলৈ অনলি 2000 টকাত বোলে বনিছে এয়া কেঁচি 1 2 3 4 যোৰ 5 যোৰ হ'ব এতিয়া আৰু এযোৰ মানে সহ অৱস্থাত হৈ আছে মানে কাম চলি আছে এয়া দেখিছে নহয় এয়া লাষ্টত শেষৰ পৰ্যায়ত বোলে তাঁ আনিছিলেগৈ এপুৱাও নুজুইছেগৈ লাষ্টত গৈ থৈ এইটো আমাৰ অম্বিকা মিস্ত্ৰী তলৰ পালেগৈ ইয়ে বোলে চুলি কেইটামানকৈ জইন কৰি দিব এনেকৈ চুলিকেইটা দিলে আৰু এতিয়া জইন কৰি আমাৰ হৈছে টকলা হৈ গৈছেগৈ আমাৰ মিস্ত্ৰী এয়া আপোনালোকে চাই থাকিব সম্পূৰ্ণ হয়তো টিংপাত লগোৱালৈকে তাৰপিছত পাছৰখিনি ৰুমকেইটা দেখাই দে চাৰিটা এয়া ৰুম মানে 1 লাখ টকাতে হৈ গৈছে এই আপোনালোকৰ তলত দেখাই দিছোঁ ৰুম 1 2 3 4 2টা বেডৰুম এটা ড্ৰয়িং ৰুম এটা কিটচেন এটি সুখী পৰিয়াল সৰু পৰিয়ালৰ কাৰণে যথেষ্ট হৈছে সেইকাৰণে চলি আছোঁ এতিয়া নামি যাওঁ তললৈ চাই থাকিব আপোনালোকে এইজন আমাৰ মালিক এইটো আমাৰ অম্বিকা মিস্ত্ৰী ঘৰ বনাইছে সেইটো লোহিত মিস্ত্ৰী কাম চোৰ ঠাণ্ডা বিচাৰি আছে এইফালে আমাৰ বাপুতি মিস্ত্ৰী দেই ধুনীয়াকৈ কাম কৰি আছে এয়া একেবাৰে কম খৰচত আমি ঘৰ বনাই আছোঁ ঠিকা লৈছোঁ এয়া এপুৱা তাহত মানে এইকেইটা কাম চলাই দিছোঁ এইবোৰ ঢেলাই কেঁচি অকল 2000 টকা খৰচ হৈছে হাইয়া এটা সেইটো 2000 4000 এই মাজত এটা দিব এতিয়া 6000 10,000 টকাত মানে পূৰা ওলাই গৈছে আৰু যোগাযোগ কৰিব লাগিব আমাৰ অম্বিকা মিস্ত্ৰী লোহিত মিস্ত্ৰী নাম্বাৰটো দি দিম কণ্টেক্ট কৰিব একদম কম খৰচতে বনাই সিহঁতি পাৰিলে নিজৰ চুলি ছিঙিও পানী দিব যদি তাৰ যদি কেনেবাকৈ নোজোৱেগৈ নহয় তেতিয়া নিজৰ চুলি কেইটামান ছিঙি হ'লেও জইন দিব তথাপিও তাৰ আনিব নকৰে মানে একদম মানে বহুত লাভ হ'ব সিহঁতক লগালে আপোনালোকে লগাব দেই সিহঁতক চবকে কাম ধুনীয়া খালি ৰ'দ দিলেহে বহি থাকে সেইটো